ভেবেলা ঐ আজি কি স্কুলত আমি অকল দুটাহে নেকি? ঐ মুনুকনো নাহিলেচোন আজি স্কুললৈ, কি বা হ'ল এইটো? কিবা হ'বহে, এই বৰষুণ বতৰৰ কাৰণে চাগে আহিবলৈকে মন নকৰিলে। তাকে ঐ আমিও নহাহেঁতেনে ভাল আছিলে আজি ন? এইটো কি হ'ল আকৌ কান্দি কান্দি আহিছে? স্কুললৈ এনেকে কান্দি কান্দি আহে নেকি কিবা? স্কুললৈ এনেকে কান্দি কান্দি আহে নেকি কিবা? কি হ'ল এইটো? কি হ'ব? বাটত আহি থাকোতে মোক লৰা দুটাই ধৰিলে, তইও মাৰি দিব নোৱাৰিলি? তই চাই আছিলি নেকি? বহিয়া। তো মনে মনে থাক। এনেকৈ কান্দি থাকিলে বেয়া দেখি নহয়। ময়ো মাৰি দিম বুলিয়ে ভাবিছিলো। বহুত কথা চিন্তা কৰিহে নেমাৰিলো, গম পাইছ? নহলে সেইকেইটাক একে ঘুচাই নাক চাক ভাঙি দিব পাৰিলো হয়। কথাটো হওঁতে হয়, চিন্তা কৰি দিবা ভালেই কৰিলি, কিন্তু এটা কথা তই জাননে নাজান? এই পৃথিৱীত যোন দুৰ্বল তাক আৰু বেছি হেঁচা দিবলৈ বিচাৰে। একদম ৰাইট কৈছ কিন্তু দেই। তই মোক এটা কথা কৈছো মুনুকণ, বজাৰলৈ যেতিয়া মানুহে আম কিনিবলৈ যায়, আমটো কেনেকে চাই? পিটিক মাৰি চাই। যেতিয়া পানীলাও ল'বলৈ যায় তেতিয়া পানীলাওটো বুঢ়া নে কোমলীয়া কেনেকে চাই? নখটো মাৰি চেক কৰি চাই। কিন্তু যেতিয়া সেই বেলটো কিনিবলৈ যায়, বেলটো কিন্তু ওপৰতে দেখিয়ে লৈ আহে। তাক নখো নেমাৰে আৰু চিকুটিও নেচায়, তাক পিটিকিও নেচায়। কেলে জাননে? সেইটো কথা মই কেনেকে জানিম আকৌ? বেলটো কেলে পিটিকিও নেচায়, নখো মাৰি নেচায়? তইহে জানিবি। কাৰণ কি জান? বেলটো পিটিকি চাবলৈ বা নখ মাৰি চাবলৈ কোনো মানুহৰ সাধ্যই নাই। কেলে? পিটিকি চালে সি টানে পাব আৰু বেলটোতো নখ মাৰি চাব নোৱাৰে। গতিকে ভিতৰখন কোমলেই হওক বা টানেই হওক বা যিয়ে হওক, কিন্তু বাহিৰখন মানুহৰ সদায় টাইট হ'ব লাগে। তাৰ মানে আজিৰ পৃথিৱীত জীয়াই থাকিবলৈ মানুহ সদায় ষ্ট্ৰং আৰু টাইট হ'ব লাগেও, যাতে তোক কোনেও একোতে ভুল ধৰিব নোৱাৰে, বুজিলি? নহ'লে এইখন পৃথিৱীত জীয়াই থকা বাদেই দে, তই মৰিবলৈও শান্তি নাপাবি। জানো পাই কি উল্টা উভতা কথা কৈছ, মই একোডালে বুজি নাপালো। তই এইবিলাক বুজি নাপাবি। বহিয়া। তই ক'ত বুজিবি মুনুকণ? অসমীয়াত এষাৰ কথা আছে, ৰূপে কি কৰে বোলে গুণেহে সংসাৰ কৰে। কিবা বুজিলি নে? আজি ৰূপৰ গুণৰ কথা ওলাই গৈছে নেকি? গুড মৰ্ণিং ছাৰ। তাকেহে ছাৰ, এই ৰূপৰ গুণৰ কথাই ওলাইছে আজি। এই কণটোৱে মোক ৰূপ আৰু গুণৰ বিষয়ে জ্ঞান দি আছিলে। মোৰ আগত উস্তাদি ফচাই দিছে বাপেকে, পাব এতিয়া মজাটো। বাহ কণপিটো, তইও আজিকালি এইবিলাক আলোচনা কৰিব পৰা হৈ গলি নেকি? নহয় ছাৰ, মই তাক ৰূপ গুণৰ বিষয় লৈ কোনো ধৰণৰ উদাহৰণ দিয়া নাই। তাক খালি মই কথা এটা কৈছিলো, মানে এই যে আমাৰ অসমীয়াত কথা এষাৰ আছে, ৰূপে কি কৰে বোলে গুণেহে সংসাৰ কৰে, সেই কথাষাৰ কৈছিলো। ই আকৌ এনেই কিবা কিবি ওলোটা পোলোটা লগাই দিছে আপোনাক ছাৰ। হ'ব বাৰু যি কি নহওক, ৰূপ আৰু গুণৰ কথা ওলাইছে যেতিয়া আজি তেতিয়াহ'লে তাকে লৈ আলোচনা কৰো নে কি কয়হে ল'ৰাহঁত? বেয়া নহয় বাৰু ছাৰ। বাৰু কণপিটো, প্ৰথমতে তয়ে কচোন, ৰূপ আৰু গুণৰ মাজত পাৰ্থক্য কি? এতিয়াহে মজাটো ওলাব। ৰূপ আৰু গুণৰ মাজত পাৰ্থক্য এটা দাঙি ধৰিব লাগে ন ছাৰ? হয়, কিন্তু এনেকুৱা এটা পাৰ্থক্য ক যিটো পাৰ্থক্য শুনিলে শুনি থাকিবলৈ মন যায়, যাতে তোৰ পাৰ্থক্য শুনি মই ৰুমৰ পৰা ওলাই দৌৰ মাৰিবলগীয়া নহয়। তেনেকুৱা এটা কিন্তু নকবি দে, ক। পাৰ্থক্য বুলিলে অলপ ভাল হ'ব লাগে আৰু দে, কণপিটো। চাওক ছাৰ, চেনি আৰু নিমখ দেখিবলৈ দুয়োবিধ একেই বগা, দেখিবলৈও ধুনীয়া, কিন্তু এগিলাচ পানীত যেতিয়া চেনি গোলা যায় সেই পানীখিনি মিঠা হৈ পৰে, আৰু এগিলাচ পানীত যেতিয়া নিমখ গোলা যায় সেই পানীখিনি কাঢ়া হৈ পৰে। তাৰ মানে ইয়াৰ পৰা আমি এইটোৱে বুজো যে ৰূপ চাই নহয়, প্ৰকৃততে গুণ চাইহে কৰ্ম কৰিব লাগে, নে কি কয় বাৰু ছাৰ? হয়, ইমানো দলিয়াই দিবলগীয়া পাৰ্থক্য নহয় বাৰু, একচেপ্ট কৰিব পৰাই। এতিয়া পাৰি গ'লচোন। বাৰু ভেবেলা, এতিয়া তই কচোন, আমি আমাৰ জীৱনটো কেনেদৰে পাৰ কৰাটো উচিত বাৰু? জীৱনটো ন ছাৰ, আনৰ মতে কি নাজানো, কিন্তু মোৰ মতে হ'ল মানুহৰ জীৱনত টেনচন থাকেই, মানুহৰ জীৱনত ঘাত প্ৰতিঘাত থাকেই। গতিকে এজন মানুহে টেনচন সিমানহে লোৱা উচিত যিমানটো পৰিমাণৰ সেই মানুহজনে ল'ব পাৰে। ইমানো অধিক ল'ব নালাগে যে যিখিনি অভাৰলোড লৈ ল'লে মানুহৰ জীৱনটোৱে ধ্বংস হৈ যায়। মানুহৰ জীৱনলৈ সমস্যা অহাটো স্বাভাৱিক কথা, সেইটো হ'ল পাৰ্ট অফ লাইফ। কিন্তু ছাৰ, সেই পাৰ্ট অফ লাইফৰ পৰা হাঁহি সেই সমস্যা সমাধান কৰি ওলাই যোৱাটো হ'ল আৰ্ট অফ লাইফ। গতিকে এজন মানুহে সদায় হাঁহি মুখে বিন্দাছ জীয়াই থকাটোৱে মই জীৱন বুলি ভাবোঁ ছাৰ। আৰু এনেও ছাৰ হাঁহিয়ে মেইন, গতিকে জীৱনত যদি হাঁহিয়ে নাই জীৱন বিফল ছাৰ। সেইকাৰণে মই কওঁ জীয়াই থাকক হাঁহি কান্দি নহয়, নে কি কয় ছাৰ আপুনি? বাহ, তোৰ কথাটো অমান্য কৰিব নোৱাৰি। আজি কিন্তু পাৰ্থক্য ফালি দিছ ৰে, মানিব লাগিব কিন্তু তহঁতক আজি মানিব লাগিব। থেংক ইউ ছাৰ। বাৰু মুনুকণ, এতিয়া তই কচোন, এশিঙীয়া গড় নামটো শুনিছ চাগে, এই এশিঙীয়া গড় অসমৰ ক'ত পোৱা যায়? ভাল কথা কৈছে ছাৰ। এশিঙীয়া গড়ৰ কথা নুশুনিম নে? আৰু এইখন অসমতে থাকি যদি এশিঙীয়া গড়ৰ কথা নুশুনো বুলি কওঁ, মানুহে হাঁহিব। হয় কিন্তু দেই, বৰ ধুনীয়া কথা এটা কলি তই। অসমতে থাকি যদি এশিঙীয়া গড়ৰ বিষয়ে নাজানো, তাতকৈ আৰু লাজৰ কথা একো নাই। বাৰু এতিয়া মই সোধা প্ৰশ্নটোৰ উত্তৰটো কচোন বাৰু। আজিকালি এশিঙীয়া গড় ক'ত পোৱা যায় তাৰ উত্তৰটো কিন্তু সঠিককে দিব নোৱাৰিম। আগতে ক'ত পাই হৈছিলে মই সেইটোহে জানো ছাৰ। কি আচৰিত কথা কৈ দিলি তই এইটো। বাৰু কচোন, তই যিটো জানো সেইটোৱে ক। আজিকালিতো নাজানো যেনিবা, আগতেনো এশিঙীয়া গড় ক'ত পাই হৈছিলে সেইটোৱে কচোন। কৈছো তেতিয়া শুনক ছাৰ। এশিঙীয়া গড় অসমৰ মহলৰ বটলৰ মুখনিৰ ওপৰত পোৱা গৈছিল, কিন্তু বৰ্তমান ক'ত আছে সেইটো হ'লে মই ক'ব নোৱাৰিম। শ্ৰী বিষ্ণু খালি মোৰ মাথা চাথা খাই তহঁতে মানে শেষ কৰিলি। হেৰৌ মূৰ্খ, সেইটো হৈছে ছবি। অৰিজিনেল যোনটো এশিঙীয়া গড় সেইটো অসমৰ ক'ত পোৱা যায় মই সেইটো কথা সুধিছো তোক, জানো যদি ক। অসমতে পায় বুলি জানো, কিন্তু খাটাংকে ক'ত আছে ছাৰ সেইটোহে নাজানো। মই আপোনাক সেইটোহে কৈছো, আপুনি বুজি পোৱা নাই হ'ব পাৰে।
অসমতে পায় বুলি গোটেই বিশ্বই জানে, কিন্তু অসমৰ কোনখন হাবিত পায় সেইটো সুধিছো, সেইটো কোৱা মূৰ্খ। অ ছাৰে অথনিৰ পৰা সেইটোকে মোক ক্লিয়াৰকে কৈ দিয়া নাই, সেইটো কাৰণে মোৰ খেলি মেলি লাগি আছে। অ চিৰিয়াখানাত পায় আকৌ, চিৰিয়াখানাত পায় এশিঙীয়া গড়। হে কৃষ্ণ প্ৰভু, তহঁতৰ এইবোৰ কথা শুনাৰ আগতে ভগৱানে মোক মাৰি নিনিলে কিয় হয় মূৰ্খ। শুনিল, কাজিৰঙাত পায়, কাজিৰঙাত। অ ছাৰৰ খং উঠি গৈছে হ'ব পায়। তহঁতৰ যিবোৰহে উত্তৰ দিছ খং নুঠিব হা। এশিঙীয়া গড় ক'ত পাই গম নাপাওঁ, আজিলৈ ফিনিছ, বাই বাই, টাটা। বা ছাৰ আজি ইমান সোনকালে ফিনিছ মাৰি দিলে যে। ইমান সোনকালে ফিনিছ নামাৰি তহঁতৰ ফটা লেকচাৰ শুনি থাকিলেহে হ'ব। বেগত কিতাপ উলিয়াই কিতাপ পঢ়, মই যাওঁ। আমাৰ ছাৰ আজি বৰ বেলেগকে গাইব হৈ গ'ল কিন্তু দেই, পুৰা খং উঠিছে হপায়। জানো পাই কিহক লৈ ইমান খং উঠে। প্ৰশ্নবোৰ সোধে আৰু উত্তৰবোৰ দিলে আকৌ খংহে উঠে, বেয়াহে পায়। এনেকে হ'লে কিবা হ'ব। কি বুলি কৈছিলে, ক'ত পায় বুলি কৈছিলে হ'লে? এতিয়া কৈ থৈ যে কথাটো মানে পাহৰিয়ে থাকিলি। কাজিৰঙাত পায়, কাজিৰঙাত, মনত থৈ দিবি ভালকে। ভেবেলা, কি ক? এই খঙৰ চোতত ছাৰৰ ভুল হৈ গ'ল নেকি? কাজিৰঙা বুলি নাম শুনিছ জানো? কাজি নেমুহে হ'ব লাগিছিলে হপায়। নেমু ঠাইত ৰঙা লগাই পালে হপায়। কাজিৰঙা নহয়, কাজি নেমুহে হয়। হয়, কিন্তু কথাটো মোৰো মন কৰিবলৈকে নহ'লে সুধিয়ে পেলালোহেঁতেন বাপেককে। লিখি থ বহীত ভালকৈ লিখি থ, অসমৰ এশিঙীয়া গড় কাজি নেমুত পোৱা যায় বুলি। আকৌ পাহৰি থাকিবি নহ'লে, আকৌ কেতিয়াবা সুধিব, আকৌ লাগিব খেলি মেলি। হেল্ল' গাইজ, ভিডিঅ'টো কেনে পালে বাৰু? ভিডিঅ'টো যদি সঁচাকৈয়ে ভাল লাগিল তেতিয়া ভিডিঅ'টো লাইক এটা কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ অলপো নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।